মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এই ভিডিঅ'টো চাবলৈ দিছোঁ। এই ভিডিঅ'টোত আচলতে কি আছে তেখেতে চোৱাৰ পাছত গম পাব আৰু ভিডিঅ'টোৰ শেষত মই কথাখিনি ক'ম। নমস্কাৰ। ৰাতিপুৱা ফুৰিবলৈ আহি নদীৰ পাৰত ব্ৰহ্মপুত্ৰৰ পাৰত কাক লগ পালোঁ, কি দেখিলোঁ চাওক। মৈ টানি আছে। এইবিলাক দৃশ্য আৰু লাহে লাহে নোহোৱা হ'ব। ব্ৰহ্মপুত্ৰৰ পাৰত বাৰু এই দেখুৱালোঁ। এতিয়া কথা পাতিম খেতিয়কৰ লগত। গৰুৰে মৈ টানি আছে আৰু খেতিয়কে জাবৰবিলাক পেলাই আছে। দাদা আহক, এয়া আমি কথা পাতিছোঁ। আপুনি ইয়াত খেতি কৰি থাকে? কিহৰ খেতি? নতুনকৈ কৰে। এই দূৰত দেখা পাইছোঁ ব্ৰহ্মপুত্ৰৰ ওচৰত এই মানে আপোনাৰ এইবিলাক কিহৰ মানে গাহৰিৰ হেৰি নেকি? গাহৰি ফাৰ্ম। আপুনি ইয়াতে আকৌ মানে খেতিও কৰি আছে। ইফালে দেখা পাইছোঁ ব্ৰহ্মপুত্ৰটো একদম ওচৰতে। কিহৰ খেতি কৰিব ইয়াতে? ধনিয়া, পালেং, মূলা, এইবিলাক খেতি কৰিলে ইয়াত লাভ হয়নে? বহুত পায়, কষ্টৰ ফলটো পায়। মানে ইয়াত কি কি দিম বুলি কৈছে আপুনি? পালেং, লাই, গাজৰ, মূলা। আজিকালি দেখা পাইছোঁ তাৰমানে বহুত ল'ৰা ছোৱালী আমাৰ এনেই থাকে ঘৰত, কিন্তু ব্ৰহ্মপুত্ৰৰ ওচৰত এনেকুৱা খালী মাটি কিছুমানো থাকে। তাত আপুনি এই সম্পৰ্কত কি ক'ব খোজে? মোৰ হিচাপত কি মাটি চাটি আছে, মানুহ ওলাই আহিব লাগে। যুৱচামে ওলাই আপোনাৰ চাকৰি নাপায়, কিন্তু ইয়াত প্ৰফিট আছেতো, বহুত আছে। মানুহে আচলতে এইবিলাক লাগি থাকিব লাগে। আৰু এই মাটিটো দেখা পাইছোঁ, মাটিটো বৰ ধুনীয়া, কিন্তু মানে কাঠুৱা মাটি। এইটো পলস আছে ইয়াতে, মানে ব্ৰহ্মপুত্ৰৰ কাৰণে। আৰু আজি দেখা পাইছোঁ যে মানে এচাম মানুহে তেওঁলোকৰ খেতি কৰাৰ মনোবৃত্তি আছে। খেতি কৰিব পাৰি, বান্দৰ বহুত নাই ইয়াতে। বান্দৰ বেছি আছে, কিন্তু বান্দৰে ক্ষতি কৰে। বান্দৰেতো খাব লাগিব, মানে চৰকাৰে অলপ ব্যৱস্থাও ল'ব লাগে। চৰকাৰে ব্যৱস্থা ল'ব অৱশ্যে লাগে। ময়ো ক'ব খোজোঁ, ভিডিঅ'টোৰ যোগেদি ক'বই খুজিছোঁ যে আজিকালি বহুত ল'ৰা ছোৱালীয়ে মানে খেতি কৰাৰ মানসিকতা গোটেই নথকা নহয়, অসমীয়া মানুহৰ আছেই। কিন্তু অকণমান চৰকাৰে এনেকুৱা ঠাইবিলাকত সহায় কৰিলে। আপোনালোকক দেখাইছোঁ চাওকচোন যে ব্ৰহ্মপুত্ৰৰ পাৰত এনেকুৱা কিছুমান খালী ঠাই আছে। ইয়াত যদি কোনো যুৱকে কিবা কিবি কাম বা এনেকুৱা ধৰণৰ খেতি কৰিব খোজে, তেতিয়া চৰকাৰে অলপমান সহায় কৰিলে ভাল। অৱশ্যে ইয়াৰ যোগাযোগ ব্যৱস্থাটো ক'ত কেনেকৈ আপোনালোকে জানেনে? কৃষি বিভাগৰ লগতে যোগাযোগ কৰিব লাগিব, মাটিখিনি দেখুৱাব লাগিব। আৰু ভালে লাগিল, ঠিক আছে, ধন্যবাদ। আপোনাৰ নামটো? মই ৰমেন কলিতা। ইয়াতে ওচৰতে ঘৰ, মানে ধাৰাপুৰ ব্লক, ধাৰাপুৰ বৰিপাৰা। ভাল লাগিল, ধন্যবাদ। আপোনালৈ শুভেচ্ছা দিলোঁ দেই। ধন্যবাদ। নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে ভিডিঅ'টো দেখিলে যে অসমৰ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ, মানে শদিয়াৰ পৰা ধুবুৰীলৈকে, এই দুয়োটা পাৰত বিশেষকৈ ৰবি শস্যৰ সময়ত, মানে খৰালি ছিজনত মাটিবোৰ এনে থাকে আৰু কিছুমান যুৱকে, কিছুমান মানুহে তাত খেতি কৰে। মই ভাবোঁ ইয়াত যদি চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ সহায় আগবঢ়াই এই যুৱচামক উৎসাহিত কৰিব পৰা যায়, তেওঁলোকে কিন্তু ইচ্ছা কৰে। আজি ভিডিঅ'টোত গমেই পালে যে এই শদিয়াৰ পৰা ধুবুৰীলৈ এই ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰত যদি এনেকুৱা কিছুমান প্ৰকল্পধৰ্মী কাম কৰা যায়, দেখা যাব যে শস্য পাচলিয়ে নহয়, বিভিন্ন ক্ষেত্ৰত আমাৰ ৰাজ্যখনৰ সুবিধা হ'ব আৰু যুৱচাম ইয়াত ব্যস্ত হৈ থাকিব পাৰিব। ইয়াত কিছু হয়তো চৰকাৰৰ ফালৰ পৰা সহায় আগবঢ়াব লাগিব। মই ভাবোঁ মুখ্যমন্ত্ৰী মহোদয়ে এই কৃষি জগতৰ ক্ষেত্ৰত নতুনকৈ, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে কিবা কিবি যেন প্ৰকল্প কৰে, আৰু তাৰ কাৰণে তেওঁলোকে আগবাঢ়িলে নিশ্চয় এটা চাম উপকৃত হ'ব। ধন্যবাদ। ভিডিঅ'টো ইমানতে সামৰিছোঁ।